ঐ আজিচোন আমি একো বজাৰে নকৰিলো বোলে আমি মাংস লৈ যাওঁ মাছ মাংস নাখাওঁ নেকি নহয় নিৰামিষ খাই দিওঁ নেকি নিৰামিষ খাম দিয়া ঐ ৰচোন এই তুষাৰ আজিও ৰখি আছে সি পেচাটোক পাতা কি নিদানো এই ভিক্ষাৰটো কথা ই মোক সদায় ডিষ্টাৰ্ব দি থাকে তালৈ বেয়া লাগে ন সদায় সদায় ৰৈ থাকে হয় পাই বৰ বেয়া লাগে তাৰনো কি অকাদ আছে যদি ইমানে বেয়া লাগে তহঁতে ভাল পা ঐ তহঁতে ভাত বনাবি দে আজি মই নোৱাৰো ভাগৰ লাগিছে মই নোৱাৰো দেই তই বনাব সদায় সদায় মানে মই বন থাকিব লাগে নেকি এক মিনিট ৰবি দেই মোৰ দোকানৰ পৰা আহি আছো ক'ত যাবি ওচৰতে ঐ হলেনে তোৰ অকমান ৰ না যাম আৰু আহিম গম পাইছো ন ক'ত যাব সেইফালে বাইকৰ হৰণ বাজিয়ে আছে আকৌ ঐ হাতৰ এখন কাৰ বে মইচোন ৰহ কেনটা ঐ এইখন তোৰ নেকি দাদা মোৰে হয় ইয়াতে ৰখা জাগা নেকি এইটো তই দেখা না বাইকখন যে ইয়াত ৰখা আছিলে চৰি দাদা কিন্তু আপুনি চাইকেলটো লাট মাৰিব নালাগিছিলে লাট মাৰিছো ন কিবা কি বেয়া হৈছে নেকি কিবা লৈ ল পইচা লৈ ল দাদা পইচাটো নালাগে লৈ ল পইচা লৈ ল নালাগে হ'ব লৈ ল না লৈ ল পইচা লৈ ল ঐ নালাগে মানে কি আপুনি লাট মাৰিব নালাগিছে সেইটো কথা কৈ দিছোঁ আৰু মই ঐ ল'ব দিছো ল নালাগে হ'ব ল না বে নালাগে পইচা নালাগে মই চাইকেলটো চাই কৰি দিওঁ এইটো নালাগে দাদা মই আপোনাক পইচা সোধা নাই নহয় আপোনাৰ যদি পইচা ইমানেই সমান কমচে কম আপুনি অকণমান দুখীয়া গৰীবক সহায় কৰিব লাগে ঐ পইচা আছে কাৰণে ঘমন দেখাইছে আৰু তোক নাই কাৰণেই দিছে ঐ হাতখন চাইড কৰ ঐ তোৰ কাপোৰযোৰ কিন্তু বহুত ভাল লাগিছে দেই ময়ো ল'ব লাগিব আজি ভালতো লাগিবই ন গিফ্ট কৰিছে স্পেচিয়েল মোৰো ল'ব লাগিব ব্লেক কালাৰ পচন্দ ঐ মই যি পিন্ধো তহঁতক সেইটোৱে পচন্দ লাগে নেকি এই বাদ দে সেইবিলাক কথা পিছে ইফালে কি খবৰ তোৰ ইফালে মানে বেয়া নহয় ভালেই তই কিন্তু বহুত বেয়া কাম কৰিছ দেই মইনো কি বেয়া কাম কৰিম সেই আমাৰ গাঁৱৰ ল'ৰাটো যে তোৰ পিছত ইমান পৰি থাকে তই পাত্তা নিদিয় আৰু এই বাৰীগলাজন তোৰ দুদিনে হোৱা নাই তই ঘূৰি ঘূৰি
কি আছে, ইয়াৰ বাইক আছে, দেউতাকে চাকৰি কৰে আৰু মোৰ লগত মেচ কৰে ন। ঐ ৰবি দে ঐ মই যাওঁ দেই, মোৰ লেট হৈছে। ঐ ৰচোন তই ক'ত? তোমালোক ক'ত? আমি ইয়াতে ইণ্টাৰভিউ দিবৰ কাৰণে আহিলোঁ। পিছে তুমি ইয়াতে কিয়? তুমি চাগে ইয়াতে মানে চিকিউৰিটি কৰা ন? আৰু কি কৰিব চাগে। হয়। ঐ তই কচোন, ইণ্টাৰভিউ কোনটো ৰুমত চলি আছে? ফাৰ্ষ্ট ফ্ল'ৰ। আচ্ছা, তোমালোক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছা? এইটো আমাৰ জিএম পোষ্টৰ। টেনশ্যন ল'ব নালাগে দিয়া, চেলাৰী ভৰাই দিম তোমাকো। হয় নেকি? থেংক ইউ। ছাৰ কোৱা। ছাৰ ছাৰ মানে মোৰ এণ্ট্ৰি কৰা হ'লেই, মই যাই থাকোঁ নেকি? আচ্ছা, তুমি যাব বিচাৰিছা মানে? ঠিক আছে। আৰু এটা কথা, তোমাৰ প্ৰথম চেলাৰীটো মই তোমাক সোমাই দিছোঁ। মানে তোমাৰ মোবাইলত নটিফিকেশ্যন গৈছে চাগে, চাওকচোন। ছাৰ এমাউণ্টটো তোমাৰ কাম অনুযায়ী তোমাক দিয়া হৈছে। তুমি চিন্তা কৰিব একো নালাগে, তুমি লৈ লোৱা, মই তোমাক যি দিছোঁ। নহয় ছাৰ, মানে ইমান আশা কৰা নাছিলোঁ, আৰু থেংক ইউ ছাৰ। তোমালোক মানে ছাৰ মোক ক্ষমা কৰি দিব, আমাৰ ভুল হৈ গ'ল। আমি আপোনাক চিনি পোৱা নাছিলোঁ। আপুনি যে এইটো কোম্পানীৰ মালিক হয়। আমাৰ ভুল হৈ গ'ল, মাফ কৰি দিব। মই যদি দুখীয়া হ'লো হয়, তোমালোকে মোক চৰি বা এতিয়া ক্ষমা কৰি দিয়া মোক ছাৰ, তোমালোকে ক'লা হয় নেকি? নিশ্চয় নক'লা হয়। মোক তেনেকৈ আগৰ নিচিনাকৈ ঠাট্টা কৰি থাকিলা হয়। আৰু যেতিয়া গম পালা যে মই এই কোম্পানীটোৰ অ'নাৰ হয়, তোমালোকে মোক চৰি ছাৰ ক'বলৈ আৰম্ভ কৰিছা। আৰু মোক তোমালোকে যেনেকৈ দুখীয়া বুলি ঠাট্টা বিদ্ৰোহ কৰিছিলে নহয়, একচুৱেলি তেনেকুৱা মেণ্টেলিটিৰ মানুহ মোৰ কোম্পানীৰ কোনো প্ৰয়োজন নাই। মানে বুজি পালোঁ, তোমালোকে মানুহৰ ড্ৰেছ পাতি চাই আৰু টকা পইচা চাই পেলাই মানুহক গণ্য কৰা। আৰু শুনা, তোমালোকৰ নিচিনা মানুহ মোৰ কোম্পানীৰ কোনো প্ৰয়োজন নাই। তোমালোক যাব পাৰা, দৰজাখন খোলা আছে।